কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ MA ফাৰ্ষ্ট ছেমিষ্টাৰ অসমীয়া বিভাগ দ্বিতীয় কাকত অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয়ৰ যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ। ইতিমধ্যে এই চেনেলটোত অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ প্ৰত্যেকটো অধ্যায় আলোচনা কৰা হৈছে আৰু আপলোড দিয়া হৈছে। লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে তাৰে পৰা চাই ল'ব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে বহলাই কোনো ধৰণৰ আলোচনা নকৰিলোঁ, কেৱল কোনকেইটা অধ্যায় আপলোড দিয়া হৈছে বা কোনকেইটা অধ্যায়ৰ লিংক আপোনালোকক ইয়াতে দিয়া হৈছে সেইকেইটাহে দেখুওৱা হ'ব। এই ভিডিঅ'টোত অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ ইয়াৰে অন্তৰ্গত প্ৰত্যেকটো অধ্যায় ইতিমধ্যে আলোচনা কৰা হৈছে। তাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে তাৰে পৰাই চাই ল'ব পাৰিব। সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে বিশেষভাৱে বহলাই আলোচনা নকৰিলোঁ, কোনকেইটা অধ্যায় আপলোড দিয়া হৈছে বা এই অধ্যায়কেইটাৰ নোটছৰ PDF আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। প্ৰথমতে অৰুণোদয় যুগৰ অসমীয়া সাহিত্য 1 আৰু 2 অধ্যায় এই কথাখিনি আলোচনা কৰা হৈছে। ইয়াতে আলোচনা কৰা হৈছে অৰুণোদয় যুগৰ ঐতিহাসিক পটভূমি, অৰুণোদয় যুগৰ অসমীয়া সাহিত্যত ইয়াতে আলোচনা কৰা হৈছে প্ৰাক অৰুণোদয় স্তৰ, দ্বিতীয়তে অৰুণোদয় অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ স্তৰ, আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাৰ স্তৰ, মিছনাৰীসকলৰ অৱদান কি আছিল বা কেনেকুৱা ধৰণৰ আছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। অৰুণোদয়ৰ অৱদান, মিছনাৰীসকলৰ নতুন গদ্যৰীতি কেনেকুৱা ধৰণৰ আছিল সেই কথাখিনি উল্লেখ কৰা হৈছে। অৰুণোদয় ৰচনাত 3টা ৰচনাৰীতিৰ ব্যৱহাৰ সেই সম্পৰ্কেও উল্লেখ কৰা হৈছে। অৰুণোদয় যুগৰ অনা অসমীয়া বা খ্ৰীষ্টান লেখকসকলৰ বিষয়ে উল্লেখ কৰা হৈছে, বিশেষভাৱে নাথন ব্ৰাউন, ইলিজা ব্ৰাউন, অলিভাৰ অটিকট্টা, ডক্টৰ মাইলছ ব্ৰন্স, AK গাৰ্নি, শ্ৰীমতী গাৰ্নিৰ বিষয়ে উল্লেখ কৰা হৈছে। লগতে নিধিৰাম ফাৰুৱেলৰ কথাও উল্লেখ কৰা হৈছে। আনহাতে ইয়াতে উল্লেখ কৰা হৈছে অৰুণোদয় যুগৰ অসমীয়া আৰু অখ্ৰীষ্টিয়ান লেখকসকলৰ বিষয়ে। তাৰপিছত উল্লেখ কৰা হৈছে অৰুণোদয় যুগৰ অসমীয়া সাহিত্য অধ্যায় 3, অৰুণোদয় যুগৰ অসমীয়া সাহিত্য উল্লেখ কৰা হৈছে আছাম বিলাসিনী, আছাম নিউজ, মৌ, আছাম বন্ধু, ল'ৰা বন্ধু, শিশু আলোচনী, আছাম বিলাসিনীৰ বৈশিষ্ট্য, আছাম নিউজৰ বৈশিষ্ট্য, মৌ কাকতৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ আছিল উল্লেখ কৰা হৈছে। তাৰপিছত আন এটা অধ্যায় জানিবলৈ সক্ষম হ'ব জোনাকী যুগৰ অসমীয়া সাহিত্য 1। ইয়াতে উল্লেখ কৰা হৈছে জোনাকী যুগৰ পটভূমি, জোনাকী যুগৰ অসমীয়া সাহিত্যৰ বিবিধ ধাৰা বা বিবিধ ভাগ, জোনাকী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য, ৰোমান্টিক কবিতা বা জোনাকী যুগৰ কবিতাৰ বৈশিষ্ট্য কি এই কথাখিনি উল্লেখ কৰা হৈছে। আনকি জোনাকী যুগৰ কবিসকলৰ বিষয়েও উল্লেখ কৰা হৈছে। আন এটি অধ্যায় জোনাকী যুগৰ অসমীয়া সাহিত্য 2। ইয়াতে জোনাকী যুগৰ অসমীয়া সাহিত্য কি আছিল বা কেনেকুৱা ধৰণৰ আছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। তাৰে ভিতৰত উষা, বাঁহী আদি আলোচনীৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াতে উষা আলোচনীৰ বৈশিষ্ট্য আৰু বাঁহী আলোচনীৰ বৈশিষ্ট্য উল্লেখ কৰা হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ জৰিয়তে এই কথাখিনি জানিবলৈ সক্ষম হ'ব। তাৰপিছত এই ভিডিঅ'টোৰ জৰিয়তে জোনাকী যুগৰ অসমীয়া সাহিত্য 3 এই অধ্যায়টো জানিবলৈ সক্ষম হ'ব। জোনাকী যুগৰ সাহিত্যিকসকলৰ বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব। 1 নম্বৰত উল্লেখ কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱা, 2 নম্বৰত উল্লেখ কৰা হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, মফিজুদ্দিন আহমেদ হাজৰিকা, সত্যনাথ বৰা, কনকলাল বৰুৱা, ৰঘুনাথ চৌধুৰী।
দুৰ্গেশ্বৰ শৰ্মা, ৰজনীকান্ত বৰদলৈ, হিতেশ্বৰ বৰুৱা ইত্যাদি সাহিত্যিকসকলৰ বিষয়ে। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক নাটকৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ আছিল সেই কথাখিনি উল্লেখ কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ ঐতিহাসিক নাটকৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ আছিল সেই কথাখিনিও উল্লেখ কৰা হৈছে। পদ্মনাথ গোহাঁই বৰুৱাৰ নাটকৰ বৈশিষ্ট্য বা লক্ষণ কি আছিল, ৰজনীকান্ত বৰদলৈ উপন্যাসৰ সাধাৰণ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ আছিল এই কথাখিনিও উল্লেখ কৰা হৈছে। ইয়াৰ পিছত আন এটি অধ্যায় আবাহনৰ সাহিত্য 1929 পৰা 1945 চন। ইয়াতে উল্লেখ কৰা হৈছে আবাহনৰ পটভূমি, আবাহন আৰু অসমীয়া সাহিত্য। আবাহন যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য বা বিবিধ ধাৰাসমূহ কি আছিল সেই কথাখিনি উল্লেখ কৰা হৈছে। আনকি আবাহন যুগৰ সাহিত্যিকসকলৰ বিষয়েও উল্লেখ কৰা হৈছে। ইয়াৰ পিছত আন এটি অধ্যায় জয়ন্তী যুগৰ অসমীয়া সাহিত্য 1938 পৰা 1946 চন। ইয়াতে জয়ন্তী যুগৰ সাহিত্যৰ পটভূমি কি বা কেনেকুৱা ধৰণৰ আছিল সেই সম্পৰ্কে উল্লেখ কৰা হৈছে। জয়ন্তী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য তথা বিবিধ ধাৰাসমূহৰ বিষয়েও উল্লেখ কৰা হৈছে। জয়ন্তী যুগৰ প্ৰধান সাহিত্যিকসকল কোনসকল আছিল সেইসকলৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। ইয়াৰ পিছত আন এটি অধ্যায় উল্লেখ কৰা হৈছে ৰামধেনু যুগৰ অসমীয়া সাহিত্য 1 1950 চনৰ পৰা 1980 চন। এই পাঠটোত আলোচনা কৰা হৈছে ৰামধেনু যুগৰ পটভূমি, ৰামধেনু যুগৰ অসমীয়া সাহিত্য, ৰামধেনু যুগৰ অসমীয়া সাহিত্যৰ বিবিধ ধাৰা। ইয়াতে জয়ন্তী যুগৰ আৰু ৰামধেনু যুগৰ সাহিত্যিকসকলৰ বিষয়ে উল্লেখ কৰা হৈছে। 1 পৰা 5লৈ এইকেইজন বিশেষ ব্যক্তি জয়ন্তী যুগৰ আৰু ৰামধেনু যুগৰ সাহিত্যিক। সেয়ে এই 5জনৰ বিষয়ে আপোনালোকে জানিলে জয়ন্তী যুগৰ সাহিত্যিকসকলৰ বিষয়ে আহিলেও লিখিব পাৰিব আৰু ৰামধেনু যুগৰ সাহিত্যিকসকলৰ বিষয়ে আহিলেও লিখিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আন এটি অধ্যায় ইয়াতে উল্লেখ কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ অসমীয়া সাহিত্য। ইয়াৰ আগতে সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য হিচাপে উল্লেখ কৰা হৈছিল পাঠটো। প্ৰথম পৰ্ব 1970 পৰা 1990 চন। গতিকে এই পাঠটোত উল্লেখ কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ পটভূমি কি আছিল সেই সম্পৰ্কে উল্লেখ কৰা হৈছে। ৰামধেনুৰ পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ বিবিধ ধাৰাসমূহ কি আছিল বা কেনেকুৱা ধৰণৰ আছিল সেই সম্পৰ্কেও উল্লেখ কৰা হৈছে। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ আছিল বা কি হ'ব পাৰে সেই কথাখিনি উল্লেখ কৰা হৈছে। ইয়াতে আন এটি অধ্যায় ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য প্ৰথম পৰ্ব 1970 পৰা 1990 অধ্যায় 2। মন কৰিব আন এটি অধ্যায় উল্লেখ কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য প্ৰথম পৰ্ব দ্বিতীয় বা 2 1970 পৰা 1990। ইয়াতে উল্লেখ কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যিকসকলৰ বিষয়ে। গতিকে সেই সাহিত্যিকসকল কোনসকল আছিল তেওঁলোকৰ বিষয়ে বা তেওঁলোকে ৰচনা কৰা বিভিন্ন সাহিত্যৰাজিৰ বিষয়েও উল্লেখ কৰা হৈছে। ৰামধেনুৰ পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ 1970 পৰা 1990 চনৰ অসমীয়া সাহিত্যৰ চুটি গল্পকাৰ। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ 1970 পৰা 1990 চনৰ অসমীয়া সাহিত্যৰ চুটি গল্পকাৰসকলৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ 1970 পৰা 1990 চনত অসমীয়া উপন্যাসিকসকলৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ 1970 পৰা 1990 চনত অসমীয়া নাট্যকাৰসকলৰ বিষয়েও উল্লেখ কৰা হৈছে। আন এটি অধ্যায় ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য দ্বিতীয় পৰ্ব 1990 চনৰ পৰা 2000 চন। এই অধ্যায়টোত আলোচনা কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য 1990 পৰা 2000ৰ পটভূমি কি আছিল সেইখিনি উল্লেখ কৰা হৈছে। আনহাতে উল্লেখ কৰা হৈছে ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য 1990 পৰা 2000 চনৰ ধাৰা কেনেকুৱা ধৰণৰ আছিল সেই কথাখিনি উল্লেখ কৰা হৈছে। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক যুগৰ
অসমীয়া সাহিত্যৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ আছিল সেই সম্পৰ্কে উল্লেখ কৰা হৈছে। ৰামধেনু পৰৱৰ্তী কালৰ বা সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ 1990 পৰা 2000 চনৰ সাহিত্যিকসকলৰ বিষয়েও উল্লেখ কৰা হৈছে। ইয়াতে 3টা অধ্যায় মিলি পেলাই আলোচনা কৰা হৈছে আবাহন যুগ, জয়ন্তী আৰু ৰামধেনু যুগৰ সাহিত্যিকসকলৰ বিষয়ে। ইয়াতে উল্লেখ কৰা সাহিত্যিকসকল আবাহন যুগৰ সাহিত্যিক, জয়ন্তী যুগৰ সাহিত্যিক আৰু ৰামধেনু যুগৰ সাহিত্যিক। সেয়ে ইয়াৰ পৰা যিকোনো সাহিত্যিকৰ বিষয়ে আপোনালোকে জানিলে আবাহন যুগৰ কাৰণে আহিলেও লিখিব পাৰিব, জয়ন্তী যুগৰ কাৰণে আহিলেও লিখিব পাৰিব বা ৰামধেনু যুগৰ সাহিত্যিকসকলৰ বিষয়ে লিখিব দিলেও আপোনালোকে লিখিবলৈ সক্ষম হ'ব। প্ৰত্যেকটো অধ্যায়ৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোটছৰ PDF যদি আপুনি ডাউনলোড কৰি ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনাৰ উপকাৰত আহে তেতিয়াহ'লে আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। MA আছামিজ আৰু MA এডুকেশ্যনৰ প্ৰতিটো কাকতৰ প্ৰতিটো অধ্যায় এনেকৈ সংক্ষিপ্ত ৰূপত নোটছ বনাই MA আছামিজ আৰু MA এডুকেশ্যনৰ প্ৰতিটো কাকতৰ প্ৰতিটো অধ্যায় এনেকৈ সংক্ষিপ্ত ৰূপত নোটছসমূহ আলোচনা কৰা হ'ব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।